Hello everyone, welcome back to my channel. আজি আমি ডিসকাস কৰিব গৈ আছো গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনুষ্ঠিত কৰিবলগীয়া বিএড এক্সামত আহিব পৰা হিষ্ট্ৰী পাৰ্টৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজি আমি হিষ্ট্ৰী পাৰ্টৰ প্ৰি হিষ্ট্ৰীৰ পৰা আহিব পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিসকাস কৰিব গৈ আছো। তেন্তে এতিয়া বেছি দেৰি নকৰিবলৈ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে Shaka Samvat commenced in the year of যেটো আমাৰ শক বুলি কয় হেতু কোন চনত আৰম্ভ হৈছিল অপচনত দিয়া আছে 58 BC 78 AD 57 BC আৰু 73 BC আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 78 AD এটো আৰম্ভ কৰিছিল কনিষ্কই 78 AD Shaka Samvat Question number 2 দিয়া আছে Shaka Samvat has commenced in the reign of which king যেটো মই অলৰেডি কলোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কনিষ্ক Question number 3 দিয়া আছে Tripitaka is the religious text of Option number 8 দিয়া আছে Buddhist, Bid Jain, Sikh Christian আৰু Dit Islam আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ Buddhist Tripitaka কাৰ হয় বুদ্ধিষ্ট সকলৰ Question number 4 দিয়া আছে Jataka is the text of Optionত দিয়া আছে অপচন নম্বৰ এ Jain, B Buddhist, C Sikh আৰু D Hindus আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি Buddhist জাতক কাৰ টেক্সট হয় জাতক ইজ দা টেক্সট অফ কাৰ হয় বুদ্ধিষ্ট সকলৰ বুদ্ধ সকলৰ টেক্সট হয় জাতক Question number 5 ত দিয়া আছে What is the name of Kalhana's book কালহানাই লিখা কিতাপখনৰ নাম কি আছিল অপচনত দিয়া আছে অষ্টাধ্যায়ী বি ইণ্ডিকা সি ৰাজাতৰংগিনী আৰু ডি অৰ্থশাস্ত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ৰাজাতৰংগিনী এতিয়া হ'ব Question number 6 Who authored অষ্টাধ্যায়ী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি পানিনি Question number 7 ত দিয়া আছে Who is the writer of হৰ্ষচৰিত আৰু ইয়াত দিয়া গোটেই কেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি বানভট্টই লিখিছিলে হৰ্ষচৰিত Question number 8 to চাও What is the name of Megasthenes book Megasthenesে লিখা কিতাপখনৰ নাম কি আছিল অপচনত দিয়া আছে অপচন নম্বৰ এ অৰ্থশাস্ত্ৰ বি ঋগবেদা সি পুৰাণ আৰু ডি ইণ্ডিকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইণ্ডিকা Question number 9 to চাও The Muslim scholar who accompanied Muhammad of Ghazni was Muhammad of Ghaznir লগত অহা মুছলিম স্কলাৰজনৰ নাম কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ আল-বেৰুনি এতিয়া হ'ব Question number 10 Harappan civilization was discovered in the year আৰু ইয়াত অপচনত দিয়া আছে অপচন নম্বৰ এ 1901 AD B 1921 AD C 1935 AD আৰু D 1945 AD আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 1921 AD হৈ গ'ল 1921 চনত এতিয়া হ'ব Question number 11 When the coins appeared first in India ভাৰতত কেতিয়া ফাৰ্স্ট কইন্স ওলাইছিলে বা মুদ্ৰা ওলাইছিলে অপচনত দিয়া আছে অপচন নম্বৰ এ 600 BC বি দিয়া আছে 300 BC চি দিয়া আছে 400 BC আৰু ডি দিয়া আছে 200 BC আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 600 BC Question number 12 ত দিয়া আছে the maximum gold coins has been issued in which period Option A দিয়া আছে Mauryan period B দিয়া আছে Gupta period C দিয়া আছে Kusana period আৰু D দিয়া আছে Indo-Greek period আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি Gupta period Question number 13 to চাও the main occupation of Paleolithic man was Option number 8 দিয়া আছে agriculture B দিয়া আছে animal husbandry C দিয়া আছে hunting আৰু D দিয়া আছে poultry আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C hunting এতিয়া হ'ব Question number 14 Bhimbetka is famous for Bhimbetka কিহৰ বাবে বিখ্যাত অপচনত দিয়া আছে অপচন নম্বৰ এ cave painting B mineral C দিয়া আছে Buddhist idol আৰু D দিয়া আছে origin of Son river আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ cave painting Question number 15 ত দিয়া আছে the first animal to be domesticated by the Stone Age people was Stone Age সেই আগৰ যিটো সময় আছিল Stone Age এই Stone Ageৰ মানুহসকলে ফাৰ্স্ট ঘৰচীয়া কৰা বা ডমেষ্টিকেট কৰা এনিমেলটো কি আছিল অপচনত দিয়া আছে অপচন নম্বৰ এ এছ বি দিয়া আছে ডগ সি দিয়া আছে হৰ্স আৰু ডি দিয়া আছে শিপ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ডগ আমি প্ৰি হিষ্ট্ৰী পাৰ্টৰ প্ৰায় সমূহ প্ৰশ্নই কভাৰ কৰিব চাইছো প্ৰি হিষ্ট্ৰীৰ আৰম্ভণিৰ পৰা বেদিক কালচাৰ হৰপ্পান সিভিলাইজেশ্যন হিষ্টৰিকেল সোৰ্সেছ তাৰ লগতে
এজ কেইটা পালিঅলিথিক, মেছলিথিক, নিঅলিথিক, কালকলিথিক, যিকেইটা এজৰ ওপৰত মই অলৰেডি ভিডিঅ' বনালোঁ, কিন্তু মই তাৰ ভিতৰতে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ ডিছকাছ কৰিছোঁ। মানে গোটেই প্ৰি হিষ্ট্ৰী পাৰ্টটো মই ইয়াত সামৰিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভালদৰে চাব আৰু ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা অতিকৈ বেছি। এতিয়া হয় কুৱেশ্যন নম্বৰ 16। দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ স্পেচিয়েলাইজ ইন, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, টাউন প্লেনিং। কুৱেশ্যন নম্বৰ 17ত দিয়া আছে দ্য আৰ্লিয়েষ্ট চিটি ডিস্কভাৰ্ড ইন ইণ্ডিয়া ৱাজ, অপশ্যনত দিয়া আছে অপশ্যন নাম্বাৰ এ হৰপ্পা, বিত দিয়া আছে ৰাখিগাড়ি, চিত দিয়া আছে মহেঞ্জোদাৰো আৰু ডিত দিয়া আছে লোথাল, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ হৰপ্পা। কুৱেশ্যন নম্বৰ 18ত দিয়া আছে দ্য ষ্টেপুল ফুড অফ দ্য ভেদিক আৰিয়ান ৱাজ, ভেদিক আৰিয়ানসকলৰ ষ্টেপুল ফুড বা মুখ্য আহাৰ কি আছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, মিল্ক এণ্ড ইটছ প্ৰডাক্টছ। এতিয়া হয় কুৱেশ্যন নম্বৰ 19। দ্য ৱৰ্ড সত্যমেৱ জয়তে ইন দ্য ষ্টেট এমব্লেম অফ ইণ্ডিয়া হেজ বিন এডপ্টেড ফ্ৰম হুইচ ওৱান অফ দ্য ফলোয়িং, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, মুণ্ডকা উপনিষদ। কুৱেশ্যন নাম্বাৰ 20ত দিয়া আছে উপনিষদ আৰু বুকছ অন, অপশ্যনত দিয়া আছে অপশ্যন নাম্বাৰ এ ৰিলিজিয়ন, বি য়োগা, চি ল আৰু ডি ফিলচফি, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ফিলচফি। কুৱেশ্যন নাম্বাৰ 21ত দিয়া আছে হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ বিশ্বমিত্ৰ। কুৱেশ্যন নাম্বাৰ 22 দ্য ইণ্ডিয়ান কিং হু অপ'জ আলেকজেণ্ডাৰ ৱাজ, অপশ্যনত দিয়া আছে অপশ্যন নাম্বাৰ এ অম্ভি, বিত দিয়া আছে পৌৰুষ, চিত দিয়া আছে ধনানন্দ আৰু ডিত দিয়া আছে চন্দ্ৰগুপ্ত, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি পৌৰুষ। কুৱেশ্যন নাম্বাৰ 23ত দিয়া আছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ মগধ, মগধৰ প্ৰথম ৰাজধানী কোনখন আছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ৰাজগৃহ। কুৱেশ্যন নাম্বাৰ 24ত দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি, নন্দ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে বা কোন আছিলে ফাউণ্ডাৰ নন্দ সাম্ৰাজ্যৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি মহাপদ্ম নন্দ। কুৱেশ্যন নাম্বাৰ 25 আৰু আজিৰ অন্তিমটো প্ৰশ্ন, হুৱেৰ ডিড দ্য লৰ্ড বুদ্ধা টেক হিজ লাষ্ট ব্ৰেথ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি কুশীনগৰ। কুশীনগৰত তেওঁ কি কৰিছিলে, মৃত্যুবৰণ কৰিছিলে, যাক মহাপৰিনিৰ্বাণ বুলিও কোৱা হয়, যাক কি বুলি কোৱা হয়, মহাপৰিনিৰ্বাণ বুলিও কোৱা হয়। মানে এই যিটো ঘটনা এইটোক মহাপৰিনিৰ্বাণ বুলিও কোৱা হয়। আজি আমি প্ৰি হিষ্ট্ৰী পাৰ্টৰ পৰা আহিব পৰা অতিকৈ গুৰুত্বপূৰ্ণ 25টা প্ৰশ্ন ডিছকাছ কৰিলোঁ। যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোক অলপ হ'লেও উপকৃত হ'ল, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।